হাই ষ্টুডেণ্টছ, আজি আমি আৰু এটা টপিক বাছি ল'ম যাৰ নাম হৈছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কি, স্বাস্থ্য কি? স্বাস্থ্য হৈছে এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক সমৃদ্ধিৰ বিশেষ অৱস্থা। ইয়াতে সমৃদ্ধিৰ হ'ব যে কি কৰিছে, স্বাস্থ্য কি? তোমালোকে অলৰেডি গম পাইছা, আমাক যে তোমাৰ স্বাস্থ্য বেয়া, তোমাৰ স্বাস্থ্য ভাল, এনেকৈ বহুতে কয় না। তো স্বাস্থ্য বস্তুটো কি? যে স্বাস্থ্যটো হৈছে কি, আমি জেনেৰেলি স্বাস্থ্য বুলি ক'লে যে হেল্থৰ কথা বুলি ভাবোঁ। আমি আমাৰ হেল্থৰ কথা বুলি ভাবোঁ। এইটো এডুকেশ্যনেলি সম্পূৰ্ণ কাৰেক্ট নহয়। স্বাস্থ্য হৈছে কি, কোনো এজন ব্যক্তিৰ, কোনো এজন মানুহৰ সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক সমৃদ্ধিৰ বিশেষ অৱস্থা। মানুহ এজন দৈহিকভাৱে কিমান ফিট, মানুহ এজন মানসিকভাৱে কিমান ফিট, বা মানুহ এজন সামাজিকভাৱে কিমান ফিট। মানে ইয়াত কি কোৱা হৈছে, মানুহ এজন দৈহিকভাৱে ফিট, একদম বডি বিল্ডাৰ বুলি ক'ব নোৱাৰি, এইটো নহয়। চিম্পলি তো ফিট নেকি, কোনো বেমাৰ আজাৰ আছে কি নাই, দৈহিক বেমাৰ আজাৰ আছে কি নাই, ডেট মিনছ তো দৈহিকভাৱে ফিট। মানসিকভাৱে মানুহজন পগলা নেকি, মানুহজন কিবা বেলেগ কিবা আচৰণ কৰে নেকি? তো যদি তেনেকুৱা নহয়, ধুনীয়াকৈ নিজৰ ব্ৰেইনটোক চলাই ল'ব পাৰে, ডেট মিনছ তেওঁ মানসিকভাৱে ফিট। আৰু সামাজিকভাৱে ফিট মানে কি, মানুহজন সমাজৰ লগত এডজাষ্ট কৰিব পাৰে কি নাই, মানে সমাজ যোজন কৰিব পাৰে কি নাই। মানে কিছু ব্যক্তি আছে সমাজৰ লগত, আন ব্যক্তিৰ লগত এডজাষ্ট কৰিব নোৱাৰে, সমাজ যোজন কৰিব নোৱাৰে। যদি মানুহজন সকলোৰে লগত ধুনীয়াকৈ মিলি চলিব পাৰে, ডেট মিনছ তেওঁ কি সামাজিকভাৱে তেওঁ কি ফিট, পাৰফেক্ট। তো আল্টিমেটলি কি ইয়াত কি কৈছে, কোনো এজন ব্যক্তিৰ স্বাস্থ্য বুলি কওঁতে তেওঁ যদি দৈহিকভাৱে ফিট হয়, তেওঁ যদি মানসিকভাৱে মেণ্টেলি ফিট হয়, আৰু ছ'চিয়েলি তেওঁ যদি ফিট হয়, সেই অৱস্থাটোৱে হৈছে তাৰ কি স্বাস্থ্য। অকল স্বাস্থ্য বুলি ক'লে দৈহিক স্বাস্থ্যটোৱে নহয়, ইয়াৰ ব্যক্তিত্বৰ কি সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক এই তিনিওটাই থাকিব লাগিব। তেতিয়া ক'ব পৰা যাব যে মানুহ এজন তোমাৰ কি স্বাস্থ্যটো ভাল। এইটো বা এইটো হৈছে মানুহ এই তিনিটা অৱস্থাৰ যিটো অৱস্থাৰ সমৃদ্ধিটো হৈছে মানুহৰ স্বাস্থ্য। এইবাৰ দিছে নেক্সট, এইবাৰ আমি মানসিক স্বাস্থ্য মানে কি, এই চেপ্টাৰখনত মানসিক স্বাস্থ্য সম্পৰ্কে পঢ়িম। আমি তিনিটা পইণ্ট যে দৈহিক, মানসিক আৰু সামাজিক স্বাস্থ্যৰ কথা ক'লোঁ তাতে প্ৰথম। এতিয়া মানসিক স্বাস্থ্য মানে কি, ইয়াত মানসিক মানে মেণ্টেলি। তো ইয়াত কি দিয়া হৈছে যে এগৰাকী লোকৰ কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থাক মানসিক স্বাস্থ্য বুলি কোৱা হয়। ইয়াত কি কোৱা হৈছে, কোনো এজন পাৰ্টিকুলাৰ ব্যক্তিৰ কি হৈছে, কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থাক মানসিক স্বাস্থ্য বুলি কোৱা হয়। তো মানুহজনৰ কি কোনো বেমাৰ আজাৰহীন, মানুহজনৰ বেমাৰ আজাৰ নাই, তাৰ মানসিকভাৱে কোনো বেমাৰ আজাৰ নাই, নিৰোগী মানসিক অৱস্থা, নিৰোগী যাৰ মানসিক কোনো ৰোগ নাই, বুজিছে না? মেণ্টেলি তেওঁ ফিট, পগলা মানুহ নহয়, তাৰ ব্ৰেইনৰ ঔষধ খাবলগীয়া নহয়, তেওঁ একদম পাৰফেক্ট, ধুনীয়াকৈ পাৰফেক্টলি ডিচিশ্যন ল'ব পাৰে, ধুনীয়াকৈ মানুহক বুজাব পাৰে, নিজেও বুজিব পাৰে। তেনেকুৱা ধৰণৰ মানুহৰ যিটো মানসিক অৱস্থা, সেইটো হৈছে তাৰ কি মানসিক স্বাস্থ্য। যে মানসিক স্বাস্থ্য কি হৈছে, এগৰাকী ব্যক্তিৰ কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা কি বুলি কোৱা হয়, মানসিক স্বাস্থ্য বুলি কোৱা হয়। বুজিছে? নেক্সট কি হৈছে, মানসিকভাৱে স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্যসমূহ কি কি? ইয়াত কি কোৱা হৈছে, মানসিকভাৱে স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্যসমূহ কি কি? যিসকল লোক মানসিকভাৱে স্বাস্থ্য মানে মেণ্টেলি হেল্থি তেওঁ, সেইবিলাক বা মেণ্টেলি হেল্থি, তো এইবিলাক মানুহৰ লক্ষণসমূহ কি কি, মানে বৈশিষ্ট্য মানে লক্ষণসমূহ কি কি? প্ৰথম পইণ্টটো দিছে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। যিবিলাক মানুহ ইয়াৰ নাম মানসিকভাৱে স্বাস্থ্যৱান, তেওঁলোকৰ এটা লক্ষণ দেখিবা, তেওঁলোকৰ ব্যক্তিত্বটো, পাৰ্চনেলিটি খুব ষ্ট্ৰং, তেওঁলোকৰ এটা সমাজত এটা ইমেজ আছে, তাৰ পাৰ্চনেলিটি ভাল, তাৰ লুকছ ভাল, তাৰ কথা বতৰাৰ ধৰণ ভাল, তাৰ আচৰণ ভাল, তাৰ সমাজৰ লগত চলিব পৰা ক্ষমতা ভাল, যিটো অল পাৰ্চনেলিটি বুলি কোৱা হয়। যদি ব্যক্তিত্ব মানুহজনৰ, তাৰ এইটো কি হ'ব, তেওঁ শক্তিশালী হ'ব, পাৰফেক্ট হ'ব, দুৰ্বল নহ'ব। কি নহ'ব, কোনো ধৰণৰ তেওঁ দুৰ্বল নহ'ব। নেক্সট দ্বিতীয় পইণ্টটো হৈছে কি, শাৰীৰিকভাৱে সবল। যিসকল মানুহৰ মানসিক মেণ্টেলি ফিট,
তেওঁলোকৰ শৰীৰটোও ফিট হ'ব তো ফিজিকেলি ফিট হ'ব যিজন মানুহ যদি কোনো এজন মানুহ মানসিকভাৱে ফিট হ'ব লাগে তাৰ শৰীৰটো দেখিলে গম পোৱা যাব তো ফিজিকেলি ফিট ফিজিকেলি দুৰ্বল নহয় যিজন মানুহ ফিজিকেলি ফিট তো মেণ্টেলি ফিট হ'ব যিজন মানুহ ফিজিকেলি ফিট নহয় তো মেণ্টেলি 100% ফিট নহয় কিয়নো তাৰ শৰীৰত কিবা না কিবা বেমাৰ আছে তাৰপিছত শাৰীৰিক বেমাৰ থাকে তাৰ মানসিকভাৱে তেওঁ অলপমান প্ৰব্লেম ফেচ কৰিব আল্টিমেটলি ইয়াৰ পৰা কি গম পোৱা যায় যিজন ব্যক্তি যদি মানসিকভাৱে স্বাস্থ্যৱান হ'ব লাগিব মানুহজন তোমাৰ কি হ'ব লাগে শাৰীৰিকভাৱে সবল লাগিব শাৰীৰিকভাৱে সবল মানে এইটোৱে নুবুজায় তো আণ্ডাৰটেকাৰৰ দৰে হ'ব লাগিব এনেকুৱা নহয় চিম্পল শাৰীৰিকভাৱে নিৰোগী হ'ব লাগিব তো নেক্সট 3 নম্বৰ হৈছে কি আৱেগিকভাৱে স্থিৰ ইম'চনেলি ষ্ট্ৰং ইম'চনেলি ষ্টেবল ইয়াত কি কোৱা হৈছে যিবিলাক মানুহ মানসিকভাৱে স্বাস্থ্যৱান মেণ্টেলি মেণ্টেল হেল্থ ভাল সেইসকল মানুহ কি দেখিবা আৱেগিকভাৱে স্থিৰ বা ইম'চনেলি ষ্টেবল বা ষ্ট্ৰং তেওঁলোকক যোনে তোনে পটককৈ হিলাব নোৱাৰে তাক যোনে তোনে পটককৈ বেয়া কথা ক'লেও তাৰ কোনো প্ৰব্লেম নহয় আৰু তেওঁ নিজৰ ইম'চনটোক নিজৰ আৱেগটোক পূৰা কণ্ট্ৰল কৰি ৰাখিব পাৰে কি কৰিব পাৰে পূৰা কণ্ট্ৰল কৰি ৰাখিব নিজৰ ভাল কি ফল দিব পাৰে আৱেগিকভাৱে স্থিৰ বুজিছে তেওঁ কি কৰিব আৱেগটোক ধুনীয়াকৈ চলাই নিব পাৰে পটককৈ আৱেগিকভাৱে উত্তেজিত হৈ নাযায় পটককৈ আৱেগিকভাৱে উত্তেজিত মানে পটককৈ খং নকৰে পটককৈ ৰাগ নকৰে ধুনীয়াকৈ চলাই নিব পাৰে নিজৰ আৱেগটোক নেক্সট হৈছে কি সমাযোজন কৰিবলৈ সক্ষম যিসকল মানুহ মানসিকভাৱে স্বাস্থ্যৱান তেওঁলোকৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ লগত কি কৰিব পাৰে সমাযোজন কৰিব পাৰে মানে এডজাষ্ট কৰিব পাৰে সমাজৰ প্ৰতিজন ব্যক্তিৰ লগতে কি কৰিব পাৰে এডজাষ্ট কৰি ল'ব পাৰে নিজকে মিলাই ল'ব পাৰে যিজন মানুহ সমাজৰ প্ৰতিজন ব্যক্তিৰ লগত নিজকে এডজাষ্ট কৰি ল'ব লাগে পাৰে তেতিয়া বুজা যাব যে তেওঁলোক কি মানসিকভাৱে স্বাস্থ্যৱান নেক্সট মানসিক ৰোগৰ পৰা মুক্ত অৰ্থাৎ মানসিকভাৱে স্বাস্থ্যৱান লোকসকল কি হয় যিকোনো মানসিক ৰোগৰ পৰা মুক্ত হয় তেওঁলোকৰ কোনো ধৰণৰ কি নাথাকে মেণ্টেল প্ৰব্লেম নাথাকে মেণ্টেল ডিছঅৰ্ডাৰ নাথাকে কোনো ধৰণৰ কোনো ৰোগ নাথাকে তেওঁলোকৰ কোনো মগজুৰ আঘাত নাইবা কোনো ধৰণৰ প্ৰব্লেমবিলাক নাথাকে যাতে তাৰ কি হয় প্ৰব্লেম তোমাৰ সমাযোজন কৰিব নোৱাৰে কিবা তো ইয়াৰ পৰা তো মানসিক ৰোগৰ পৰা কোনো ধৰণৰ মেণ্টেলি প্ৰব্লেম নহয় ইয়াৰ পৰা বুজা গ'ল কি যে যিসকল লোক মানসিকভাৱে স্বাস্থ্যৱান তেওঁলোকৰ লক্ষণ বা বৈশিষ্ট্যসমূহ হৈছে কি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী 2 নম্বৰ শাৰীৰিকভাৱে সবল 3 নম্বৰ আৱেগিকভাৱে স্থিৰ 4 নম্বৰ সমাযোজন কৰিবলৈ সক্ষম আৰু 5 নম্বৰ মানসিক ৰোগৰ পৰা মুক্ত এবাৰ নেক্সট প্ৰশ্নলৈ আহোঁ এইবাৰৰ প্ৰশ্ন হৈছে কি মানসিক স্বাস্থ্য বিজ্ঞান কি মানসিক স্বাস্থ্য বিজ্ঞান মানে বুজি পাইছা বিশুদ্ধ জ্ঞান বুজিছে তো মানসিক স্বাস্থ্য বিজ্ঞান কি যে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান য'ত মানসিক স্বাস্থ্য সম্বন্ধে মানসিক ৰোগৰ কাৰণ সম্বন্ধে তাৰ নিবাৰণ সম্বন্ধে আৰু পৰিৱেশত সমাধান সম্বন্ধে অধ্যয়ন কৰা হয় এনে এটা মানসিক স্বাস্থ্য বিজ্ঞান কি মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মেণ্টেল তোমাৰ কি ষ্টাডি বুজিছে তোমাৰ কি কৰা হৈছে ইয়াত যে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে কি এক প্ৰকাৰ এনে বিজ্ঞান এক প্ৰকাৰ এনে ষ্টাডি এক প্ৰকাৰ এনে অধ্যয়ন য'ত কাৰ বিষয়ে অধ্যয়ন কৰা হয় য'ত মানসিক স্বাস্থ্য সম্বন্ধে মানুহৰ কি সম্বন্ধে মানসিক স্বাস্থ্য সম্বন্ধে অধ্যয়ন কৰা হয় মানসিক ৰোগৰ কাৰণ সম্বন্ধে কাৰোবাৰ যিকোনো ধৰণৰ মানসিক ৰোগ এইবিলাকৰ কিয় উৎপত্তি হয় এইবিলাকৰ কাৰণ সম্বন্ধে নিবাৰণ সম্বন্ধে সেই বেমাৰসমূহৰ পৰা কেনেকৈ আমি নিবাৰণ পাব পাৰোঁ আৰু পৰিৱেশত সমাযোজন সম্বন্ধে মানুহে পৰিৱেশৰ লগত কেনেকৈ সমাযোজন কৰিব লাগে ইত্যাদি সম্বন্ধে এইটো ইয়াত আমি ষ্টাডি কৰোঁ ক'ত মানসিক স্বাস্থ্য বিজ্ঞান ইয়াৰ পৰা কি গম পোৱা যায় যে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান বা এনে এক অধ্যয়ন এটা বিষয় য'ত কি কৰা হয় মানুহৰ মানসিক স্বাস্থ্য সম্বন্ধে মানুহজনৰ মানসিকভাৱে এটা সুস্থ কি অসুস্থ বুজিছে মানসিক ৰোগৰ কাৰণ সম্বন্ধে মানুহজনৰ মানসিক ৰোগ হৈছে কিয় হৈছে কাৰণসমূহ বিচাৰি উলিওৱাৰ কাৰণসমূহ কি কি তাৰ সম্বন্ধে আমি
অধ্যয়ন কৰা হয় তাৰ নিবাৰণ সম্বন্ধে যদি মানসিক ৰোগ হৈছে তাৰ কেনেকৈ আমি নিবাৰণ পাব পাৰিম তাৰ পৰা কেনেকৈ আমি ভাল ফল পাব পাৰিম আৰু পৰিৱেশত সমাজ যোজন সম্বন্ধে আৰু মানুহে কি কৰে পৰিৱেশত কেনেকৈ সমাজ যোজন কৰিব লাগে ইত্যাদি সম্বন্ধে তোমাৰ কি এই যে বিজ্ঞান ইয়াত অধ্যয়ন কৰা হয় এটি হৈছে কি তোমাৰ মানসিক স্বাস্থ্য বিজ্ঞান অৰ্থাৎ যি বিজ্ঞানত তোমাৰ কি কৰা হয় মানসিক হৈছে য'ত মানসিক স্বাস্থ্য সম্বন্ধে মানসিক ৰোগৰ কাৰণ সম্বন্ধে তোমাৰ ইয়াৰ নাম কি কয় নিবাৰণ সম্বন্ধে আৰু সমাজ যোজন সম্বন্ধে অধ্যয়ন কৰা হয় তাক মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয় নেক্সট মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া মানসিক স্বাস্থ্য বিজ্ঞানৰ কি সংজ্ঞা দিয়া ইয়াত কি আছে এজন হৈছে মানসিক স্বাস্থ্য বিজ্ঞানী নাইবা এজন ৰিকগনিস্টে কি কৈছে যে হেডফিল্ডৰ মতে হেডফিল্ডে কি কৈছে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত এক বিজ্ঞান তেওঁ মানসিক স্বাস্থ্য বিজ্ঞান সম্বন্ধে কি ধাৰণা আগবঢ়াইছে তো কি মতবাদ দিছে তো কি কৈছে যে কি সংজ্ঞা দিছে যে মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্য বিজ্ঞান কি যে মানসিক স্বাস্থ্য ৰক্ষা কৰা মানুহৰ মানসিক স্বাস্থ্য মেণ্টেল হেল্থটোক ৰক্ষা কৰা হৈছে আৰু মানসিক বিকাৰ নিবাৰণ কৰা যিবিলাক প্ৰব্লেম আহে এইবিলাক কেনেকৈ নিবাৰণ কৰিব পাৰি কেনেকৈ দূৰ কৰিব পাৰি এই প্ৰক্ৰিয়াৰ লগত জড়িত এক বিজ্ঞান যিবিলাক যে মানুহৰ স্বাস্থ্য কেনেকৈ ৰক্ষা কৰিব পাৰি নাইবা মানুহৰ স্বাস্থ্য কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু এই তোমাৰ ইয়াৰ নাম কি কয় যিটো মানুহৰ বিকাৰ মানে বেমাৰ যাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি ইত্যাদি সম্পৰ্কে অধ্যয়ন কৰা যিটো এটা প্ৰক্ৰিয়া এটি হৈছে কি মানসিক স্বাস্থ্য বিজ্ঞানী কোনে কৈছে এইটো হেডফিল্ডে কৈছে নেক্সট মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ কি কি তো মানসিক স্বাস্থ্য বিজ্ঞানে কি ষ্টাডি কৰে কি ইয়াৰ ফাংচনসমূহ কি মানসিক স্বাস্থ্য বিজ্ঞানৰ ফাংচন কি কাৰ্যসমূহ কামসমূহ কি মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কামক ইয়াত তিনিটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে প্ৰতিৰোধমূলক কাৰ্য এটা হৈছে প্ৰতিকাৰমূলক কাৰ্য আৰু ৩ নম্বৰটো হৈছে সংৰক্ষণমূলক কাৰ্য হৈছে প্ৰথমটো হৈছে কি প্ৰতিৰোধমূলক কাৰ্য দ্বিতীয়টো হৈছে কি প্ৰতিকাৰমূলক কাৰ্য আৰু তৃতীয়টো হৈছে কি সংৰক্ষণমূলক কাৰ্য এতিয়া আমি ইয়াৰ ডিটেইলছখিনি অলপ পঢ়িবলৈ চেষ্টা কৰিম মানসিকভাৱে এতিয়া আমি পঢ়িম মানসিক প্ৰতিৰোধমূলক কাৰ্য প্ৰতিৰোধ কৰা কাৰ্যৰ ভিতৰত কি মানে এইটো হৈছে কি যে মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাৰণ হৈছে মানসিক অসুস্থতা ব্যক্তিত্বৰ বিকাৰ আৰু সমাজজনৰ সমস্যাসমূহ নিবাৰণ কৰা আৰু এই সমস্যাসমূহ নিবাৰণৰ বাবে উপায়সমূহ উদ্ঘাটন কৰি উলিওৱাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে বিশেষভাৱে সহায় আগবঢ়ায় যে প্ৰতিৰোধমূলক কাৰ্যত কি হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিটো প্ৰতিৰোধমূলক কাৰ্য তাত কি ষ্টাডি কৰা হয় তাত কি কৰা হয় মানুহৰ যিটো মানসিক অসুস্থতা বা ব্যক্তিত্বৰ বিকাৰ আৰু যে সমাজজনৰ যদি সমস্যাবিলাক থাকে এইবিলাক কেনেকৈ নিবাৰণ কৰিব পাৰে এইবিলাক অধ্যয়ন কৰা হয় হৈছে আৰু নিবাৰণৰ যিটো উপায়সমূহ সেইবিলাক উদ্ঘাটন কৰি উলিওৱাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে সহায় আগবঢ়ায় হৈছে নেক্সট প্ৰতিকাৰমূলক কাৰ্য ইয়াত কি আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্য মূলতঃ বা প্ৰতিকাৰমূলক কাৰ্য মূলতঃ চিকিৎসা কৌশলসমূহৰ সম্বন্ধীয় বিভিন্ন সমস্যাসমূহৰ পৰা হাত সাৰিবৰ বাবে চিকিৎসাসমূহৰ কৌশলসমূহৰ ক্ষেত্ৰত যেনে আমাৰ সহায় আগবঢ়ায় ইয়াত কি কৰা হৈছে যে প্ৰতিকাৰমূলক কাৰ্য স্পেচিয়েলি মানে এটা একধৰণৰ চিকিৎসা বিজ্ঞানৰ লগত জড়িত যে ইয়াত কেনেকৈ প্ৰতিকাৰ পাব পাৰি মানসিক স্বাস্থ্য বিজ্ঞান যিটো চিকিৎসাৰ লগত যিটো জড়িত এইটো তোমাৰ কি কৰা হয় প্ৰতিকাৰমূলক কাৰ্যত অধ্যয়ন কৰা হয় নেক্সট হৈছে কি সংৰক্ষণমূলক কাৰ্য মানসিক স্বাস্থ্য বিজ্ঞান সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায়সমূহ আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধভাৱে জ্ঞান প্ৰদান কৰে ইয়াত কি কৈছে যে সংৰক্ষণ আগৰে পৰা প্ৰিভেনশ্যন কৰা তো ইয়াত কি কৰা হৈছে যে প্ৰতিজন মানুহৰতো মানসিক যে স্বাস্থ্য বিজ্ঞানৰ যদি সংৰক্ষণমূলক কাৰ্য তাত কি গুৰুত্ব দিয়া হয় যে মানুহে মানুহৰ স্বাস্থ্যৰ যিটো গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে আৰু এই স্বাস্থ্য সংৰক্ষণৰ বাবে কি উপায় ল'বলগীয়া হয় বা প্ৰক্ৰিয়া ল'বলগীয়া ইত্যাদিসমূহ ইয়াৰ জৰিয়তে অধ্যয়ন কৰা হয় ইয়াত ষ্টাডি কৰা হয় তো আমি ইয়াতে কি কৰিলোঁ আজিৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ যিটো এইটো কমপ্লিট কৰিলোঁ আমি নেক্সট আকৌ এইটো বুজাই যাম এইটো আজিৰ কাৰণে
আৰু ইয়াৰ অৱশিষ্ট অংশ বাকীখিনি আমি নেক্সট চেপ্টাৰত বুজাই নেক্সট থেংক ইউ বুজাই যাম কি কৰিম আমি নেক্সট ক্লাছত বুজাই যাম তো থেংক ইউ